Hello everyone, welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান ভালে আৰু আজি মই ঘৰ যাব লৈছো। আৰু এতিয়া অৰুণাচলৰ পৰা আহি তিনচুকীয়া পালোহি। ট্ৰেইন আজি এখন নাছিলে, আমি 3টা 20 খনৰ কাৰণে আহিছিলো, কিন্তু সেইখন নাই। 5টা 20ত আছে ইন্টাৰচিটি। সেইকাৰণে ভাবিলো লগৰজনীও আহিছে, তাই বাইকৰ ঘৰ ইয়াতে আছে। তো এতিয়া বাৰ ঘৰলৈ আহিলো, ইয়াতে অকনমান দেৰি থাকি মেলি আৰু 5টা 20ৰ ট্ৰেইনখন পোৱাকে ষ্টেচন পোৱাকে যাম। তো এতিয়া বেলকনিতে বহি আছো, ৰ'দ লৈ ইমান ভাল লাগিছে আৰু মানুহ চাই আছো মাজে মাজে। এফালে চাবচোন ইমান ধুনীয়াকৈ বায়ে কমলা টেঙা ৰ'দত দি থৈছে। বাই ইমান ধুনীয়াকৈ আচাৰ বনাই থৈছে চব। এফালে চাওক বিলাহী ইমান সৰু গছৰ, এফালে দাংবডি। শুনিহে আছিলোঁ যে লাড্ডু গোপাল ঘৰত ৰাখিলে বৰ মৰমে ৰাখিব লাগে, লগতে বহুত মেইনটেইন কৰিব লাগে, নিৰামিষ খাব লাগে। তো বায়ু এজনা লৈছে নতুনকৈ, এই জনা সৰু অকণমানি, ইমান যে মৰম লগা দেখিবলৈ। ঠাণ্ডাৰ দিন বুলি দেখিছে নাই, ইমান ধুনীয়াকৈ চুৱেটাৰ পিন্ধাইও থৈছে। আৰু এতিয়া বাজিছে 4:51 আৰু প্ৰায় 5টা মানত আমাৰ ট্ৰেইন আছে, কিন্তু অকণমান আগতে আহিলে 2 মিনিটমান। আৰু মানুহ দেখিছেনে কিমান মানুহ, ভিৰ নহয়। জেনেৰেল ডবাততো সাধ্যই নাই উঠিবলৈ, আমি শ্লিপাৰত উঠিও মানে ভিৰ পাইছোঁ। আৰু নিউ তিনচুকীয়া পোৱাৰ পিছত একাপ চাহ খাই ল'লোঁ দুইজনীয়ে চিঙৰাৰ সৈতে। আৰু তাই নামিলে নামৰূপ ষ্টেচনত, আৰু মই এতিয়া শিমলুগুৰিৰ পৰাই এখন টুকটুক লৈ পেলাই ঘৰলৈ গৈ আছোঁ। গুড মৰ্ণিং এভৰিৱান। কালি ভিডিঅ' কৰা নহ'লে আৰু আহি পাই ভাগৰ লাগিলে, এতিয়া শুই উঠিছোঁ জাষ্ট। ভাবিছোঁ আজি ইমান ধুনীয়া ৰ'দ দিছে, পথাৰত গৈ ৰবাব টেঙা খাম। ৰিয়ক দেখিছে পাত মানে। আৰু এইফালে ৰাতিপুৱা ব্ৰেকফাষ্টটো মেক্ৰণি কৰিলোঁ, মানে মায়ে ক'লে ৰাতিপুৱাই খালী পেটত টেঙা খোৱাতকৈ কিবা এটা লাইটকৈ হ'লেও খাই যায়। সেইকাৰণে মেক্ৰণি আছিলে, মেক্ৰণি বনালোঁ 3জনীৰ কাৰণে, আৰু একাপ লাল চাহ। আৰু ব্ৰেকফাষ্ট কৰাৰ পিছত ধুনীয়াকৈ ৰবাব টেঙা খাবলৈ সঁজুলিকেইটা গোটাই লৈ গ'লোঁ। সঁজুলি মানে কি আৰু নিমখ জলকীয়া কলপাত প্লেট সেইকেইটা, কটাৰী এখন তেনেকৈ লৈ পেলাই ওলালোঁ। আৰু বাৰীত দেখিছেনে কিমান যে ৰবাব টেঙা লাগি আছে। আমাৰ আচলতে খোৱাই নহয়, মানুহবোৰ চব বিজি হৈ থাকে যে। আৰু আজি পিছে দেওবাৰ, সেইকাৰণে ভাবিলোঁ ময়ে কাটোঁ, টেঙা খোৱাও হ'ব, ৰ'দ লোৱাও হ'ব আৰু আড্ডা মৰাও হ'ব। কিন্তু টেঙাকেইটা পিছে গছৰ একেবাৰে ওপৰত আছিল। 3টামান টেঙা পাৰোঁ, আমি হাততে পোৱাকৈ আছিলে, নাপাৰোঁকৈ 4টামান টেঙা পৰা হ'ল। ইহঁতক কৈ আছিলোঁ মই বেছি হ'ব বুলি, কিন্তু সিহঁতে নামানে। সেইকাৰণে ভাবিলোঁ নাই, কাটিয়ে দিয়া ভাল, মন কৰিছে যেতিয়া। আৰু এনেও আকৌ কিমান দিনৰ পিছত খাম ভগৱানে জানে। ৰবাব টেঙা জলকীয়া পথাৰ লৈ লৈছোঁ একদম। তহঁতিয়ে কৈছিলি কমহে হৈছিলে তহঁতৰ কাৰণে এইকেইটা। এইয়া ৰবাব টেঙা খোৱা এইকেইটা মানুহ খাব নোৱাৰিছোঁ বুলি কৈ খাই আছোঁ। চফা, কিন্তু চফা একচুৱেলি নাই হোৱা, আমি মালে থৈ দিলোঁ এগাল। মা নাহিলে মানে এতিয়া আমি যাওঁ, বহুত ৰ'দ, থাকিব পৰা নাই। এই আমাৰ মায়ে কচু বুটলি আছে। মাছ ধৰে নেকি? সঁচাকৈ হয় যদি কওক, মই মাছ কিহে ধৰিম? ব'লক ধৰিম, ধৰিব? অঁ অ'কে। সৰু সৰু আছে খালি, মই বুটলিয়ে আছোঁ। হ'ব নাই? বজাও মাতে লাহৰি লাহৰি দেখিবৰে পৰা তোমাকে চাওঁ, চকু নাযায় আন কালো। লগৰী বনলে কোৱা না, ঘুমতিৰ বেলাতে চিকুৰি সপোনে তোমাক কানি বুকুতে থয়। হেই আগলি বাহৰে গগনা বজাও মাতে লাহৰি লাহৰি দেখিবৰে পৰা তোমাকে চাওঁ, চকু নাযায় আন কালো। গা চা ধুই এতিয়া আজৰি হৈ বহিছোঁ। ভাবিছোঁ মাছ কেইটামান পাতত দি খাম, আৰু যে কচু থুৰিখিনি আনিছিলোঁ সেইখিনি পাতত দি খাম। তাৰ কাৰণে এইফালে কলপাত আনিব গৈছোঁ। মায়ে ফ্ৰাই কৰি হৈ গ'ল এইখিনি। এতিয়া মই এইখিনি কচু পাতত দিওঁগৈ। জালুক দিয়া চাহ,
এনেকুৱা চৰ্দি লাগিছে নহয় তাতে পুখুৰী ঠাণ্ডা পানী নামি দিলোঁ তোমাকে পাইছিলো লৰালি বুলি কিতাপ লৈ বহিছিলা শুন পাঠশালাৰে বাকৰি দুটুকীয়া সেই গ'লো এতিয়া বলক পাইছিলো লৰালি বুলি কিতাপ লৈ বহিছিলা শুন পাঠশালাৰে বাকৰি নিমখ হালধি নিদিওঁ কাৰণ মায়ে কৈছে নিমখ হালধি দিলে বোলে পেৰপেৰীয়া হৈ যায় কাৰণে অকল ধনিয়া দিম পিঁয়াজ পাত কেইটামান তাৰপিছত জলকীয়া নহৰু उसके बाद रैप এইকেইটা দিয়া হ'ব জুইত তোমাৰ নঙলা মুখতে দুয়োৰে শৈশৱ লগতে ৰাখি থৈ ভাইতিয়াও খেলালে ছুটিয়না জোপাই কি আছেনে তোমাৰ নঙলা মুখতে দুয়োৰে শৈশৱ লগতে ৰাখি থৈ ভাইতিয়াও খেলালে নৈ পৰিয়া বাৰুণ জুৰি উভতি আহিছো হ'ল এটা হৈছে এনেকুৱা হয় আপুনি বান্ধিলে এই ফুটা যদি কচু ওলাই কি হয় নাজানো আৰু খাবলৈ লৈ যাওঁ ভিতৰলৈ এইটো বনাই দিওঁ কচুটো হ'লে কচুটো বনাই দিব জলকীয়া দিছে ইমান ধুনীয়া ঘৰৰ জলকীয়া যিমান লাগিছে সিমান খৰিছোঁ গৰম হৈছে পুৰা সেইফালে কচু ওলাই গ'ল সেইকাৰণে এতিয়া আকৌ কেৰাহীত উপায় নাই পিটিকা হৈ গ'ল ধুনীয়াকৈ ইয়াত কচু দি দিলে এইফালে ফ্ৰাই মাছ হৈ গ'ল এইফালে গৰৈ মাছ হ'লে এইটো এটা আৰু কৰিছিলোঁ এইটো এই দুটা ওপৰত তিনিটা ওপৰত সেইটো তলত আৰু কৰিছিলোঁ 5টা আছিলে চাগে এইকেইটা হৈ গ'ল পুৰি এতিয়া ইয়াতোহে মুস্কিল পুৰা বস্তু কেতিয়াও ধুব নালাগে সেইকাৰণে চুচি দিছোঁ টেঙাখিনি অলপ ধুব নলগা কিবা এটা কাৰণ আছে কিবা ষ্টৰি এটা কৈছিলে যেতিয়া মই পাহৰিলোঁ খালি অলপ হৈ গ'ল আৰু এইফালে গৰম গৰম কচু আহি গ'ল ধোঁৱা ওলাই আছে দেখিছেনে আমাৰ এনেও কচু চবেই ভাল পায় যেনেকৈ দিলোঁ আঞ্জা পিটিকা যি হ'লেও কচু আমাৰ বেছি চলে মানে ধনিয়া আৰু এইটো কাটি দিওঁ নিমখ অকণমান দিলে হৈ যাব ইয়াত জলকীয়া নিদিওঁ মানে চবতে জ্বলা কৰি দিলোঁ যে তিয়ঁহ দিছে ফ্ৰিজত থ'লত গোটেই বৰফ হৈ গ'ল চালাড কচু ফ্ৰাই মাছ এইফালে পোৰা মাছ লাই শাক এইফালে এইটো কি আছিলে বা পাতত দিয়া মাছ লাই শাক দিয়া যাৰ যাৰ ঘৰত খেতি আছে সকলোৱে এতিয়া সোণগুটি বুটলাত ব্যস্ত আৰু ঘৰবোৰ যে অৱস্থা নাইকিয়া হৈছে এইফালে চাওকচোন আমাৰ ঘৰটোৰ অৱস্থা গাড়ী গেৰেজৰ পৰা আঁতৰাই ধান থ'ব লগা হৈছে আচলতে প্ৰতিখন ঘৰতে চাগে এনেকুৱা অৱস্থা হৈছে যাৰ যাৰ ঘৰত মানে খেতি আছে আৰু কেতিয়াবা অশান্তি লাগেগৈ এই ঘুগুলা সোপাৰ পৰা আজি আকৌ মামাহঁতৰ ঘৰ নখোৱা গতিকে ইভিনিং মামাহঁতৰ ঘৰ যাম মানে এইকেইদিন খুব নখোৱা ছিজন যে আপোনালোকে খাইছেনে বাৰু জনাবচোন আমাৰ কিন্তু খোৱা হোৱাই নাই গোপাইক দিলে বাৰু কিন্তু ময়ো নাছিলোঁ যে একেবাৰে গোটেইকেইটা থাকিলে খাই ভাল লাগে
মাকৰ ঘৰলৈ যোৱা বুলি ক'লে যে কিমান হেঁপাহ থাকে আমাৰ মাক দেখিলেই গম পাওঁ। মামা ঘৰলৈ যাম বুলি কোৱা শুনি এইফালে টোপোলা টাপুলি ৰেডি কৰিবলৈ ষ্টাৰ্ট দিলে। এইফালে ইডলিও বনালে আৰু আমাৰ ৰাইজ এইফালে টেষ্ট কৰাত বিজি। মামাহঁতৰ ঘৰলৈ বাৰু চবকে মাতিছিলে, কিন্তু এইবোৰ অসুবিধা ধেৰ, মানে ভণ্টিৰো এক্সাম চলি আছে, তো দেউতা আৰু ভণ্টি ঘৰত থাকিব, মা সৰু ভণ্টি মই যাম মামাৰ ঘৰত। আৰু ন খোৱা বুলি ক'লেতো আপোনালোক সকলোৱে বুজি পাইছে চাগে, মানে বছৰেকৰ খেতি যেতিয়া সামৰি ন চাউলকেইটা পোৱা যায়, সেই ন চাউলকেইটা লগে ভাগে খোৱাৰ এটা মাদকতা বেলেগ। আৰু নতুন চাউলকেইটাৰে প্ৰথম এসাঁজ খোৱাৰ কাৰণে কোৱা হয় ন খোৱা। মামাৰ ঘৰ হৈছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ খনামুখত, আৰু খনামুখলৈ যোৱাৰ আগতে আমি সদায় নামডাঙৰ শিলৰ সাঁকোখন পাৰ হৈ যাওঁ। এইখনেই হৈছে ঐতিহ্যমণ্ডিত শিৱসাগৰ নামডাঙৰ শিলৰ সাঁকো। গানবোৰত শুনি থাকে নহয়, শিৱসাগৰ বৰ ধুনীয়া, স্বৰ্গদেউৰে ৰাজসভা, নামডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া। আজি আপোনালোকক দেখায়ো দিলোঁ নামডাঙৰ শিলৰ সাঁকো। আৰু এইফালে গৌৰীসাগৰত পাই গৌৰী হোটেলত ৰ'লো কিবা কিবি, আৰু বজাৰ চজাৰ শেষ কৰোঁ মানে সন্ধিয়াই লাগিলে। আমাৰ পিছত ওলাই অহাও দেৰি বাৰু। মোৰ মামাৰ ঘৰখন আচলতে যৌথ পৰিয়াল বুলিয়ে ক'ব পাৰি। মানে দুইটা ঘৰ, মাৰ খুৰাকৰ ঘৰ আৰু মাৰ মাকৰ ঘৰ, দুইখন ওচৰা ওচৰি। মানে ইয়াত এটা শব্দ ক'লে সিখন ঘৰ ধুনীয়াকৈ শুনি থাকিব পৰা। মানুহবোৰো বেছি, সেইকাৰণে কিবা এটা পাতিবলৈ হ'লে যেতিয়া মানুহবোৰ বেছি থাকে তেতিয়া পাতিও ভাল লাগে দিয়কচোন। আৰু সেইকাৰণে এনেকুৱা লাগে আগতে প্ৰতিটো দিনেই যেন কিবা এটা ফেষ্টিভেল মামাহঁতৰ ঘৰলৈ গ'লে, আৰু কোনোবা গ'লেই পুখুৰীত মাছ ধৰা, মামাহঁতৰ সাঁতোৰা, সেইবোৰ যে কিমান মিছ কৰোঁ। আজিকালি পিছে মামাহঁতেও আগৰ নিচিনা আৰু টাইম দিব নোৱাৰে, মানে পৰিস্থিতিৰ লগত আমি সকলো চেঞ্জ হ'বলগীয়া হৈ যায়। ককা আইতাহঁতো আগতকৈ বুঢ়া হৈ আহিছে, যিহেতু পৰিস্থিতিবোৰ আগৰ নিচিনা হৈ নাই থকা, কিন্তু তথাপিতো ককা আইতা মামা মামী চবেই কিন্তু ট্ৰাই কৰে যে সেই আগৰ ফূৰ্তিটো আমাক দিব পাৰে। আৰু এয়া হৈছে আমাৰ সৰু ককা। আমাৰ পিছে ডাঙৰ ককাৰ লগত ইমান চুপতি মৰাতকৈও সৰু ককাৰ লগত চুপতি মাৰি বেছি ভাল লাগে। ককায়ো লাগি থাকে নহয় বৰ। আৰু আগৰ পৰা এনেকুৱা হয়, ডাঙৰ ককাৰ ঘৰত যদি প্ৰথম দিনা খাওঁ, ছেকেণ্ড দিনা ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা ৰাতি সাঁজলৈকে ককাৰ ঘৰতে খোৱা হয়, মানে সৰু ককাৰ ঘৰত। কেতিয়াবাতো সৰু ককাক আমি ডিমাণ্ডো দিওঁ যে ককা আজি এইটো আমাক খুৱাবই লাগিব, এনেই খুৱালে নহ'ব। তো ককায়ো বাৰু সেইটো আমাক শুনে, সেইকাৰণে ডিমাণ্ড দি ভাল লাগে তেওঁ। আৰু জাষ্ট মামা ঘৰ পালোহি, চাহ তাহ খালোঁ, এতিয়া সৰু ককাৰ ঘৰত আছোঁ। তো ৰ'ব মানুহবোৰক দেখাম এতিয়া, চব বিজি হৈ আছে, চিনাকি কৰি দিম ৰ'ব। এইফালে এজনী মোৰ ডাঙৰ মামী, হাই, আৰু এইফালে এজনী মোৰ সৰু মামী, হাই। চব কামত বিজি হৈ আছে এতিয়া, নখোৱা কামত। এতিয়া আইটেম কি কি থাকিব কৈ দে। অঁ ক। দাইল, অঁ চব মিক্স ভাজি, অঁ জাতিলাও বিলাহী টেঙা মাছৰ জোল, ঘৰৰ হাঁহৰ পেটুৰ জ্বলা এখন, তাৰপিছত চালাড হ'ব, চাটনি হ'ব। এতিয়ালৈকে কি কি বনালি কি কি? এতিয়ালৈকে হৈ গ'ল, ভাতটো হৈছে, দাইল হৈ গ'ল, এয়া মিক্স ভাজিটো বনাই আছোঁ, মাংসটো বনি আছে, মাছটো হৈ গ'ল। বঢ়িয়া। এইটো হৈছে সৰু মামা। মই ইয়াত কেলে বহি আছো শুনা আকৌ। কেলে? অঁ সৰু ককা, জুই ধৰিছে নেকি? টৰ্চ লৈ থাকিব লগা হৈছে। আচলতে তই বনাইছে নে মামাই বনাইছে এইটো কচোন। মামা স্কোৱা মাংসৰ মানে পেটু, নাৰী পেটুবিলাক মানে এটা ষ্টাইলত বনোৱা হয়, যথেষ্ট ভাল হ'ব বুলি ভাবিছোঁ। আগুৰি বাঁহৰে গগনা বজাও, মাতে লাহৰি লাহৰি দেখিবৰে পৰা তোমাকে চাওঁ, চকু নাযায় আন কালৈ, লগৰী বনলে কোৱা না ঘুমতিৰ বেলাতে চিকুৰি সপোন। আৰু এইজনী মোৰ সৰু আইতা পুৰা বিজি হৈ আছে। এইফালে প্ৰিন্সি, এইফালে অকমানি অকমানি, হাই হাই অকমানি। এইফালে আমাৰ ভাইটি, ভাইটি হাই কৈ দিয়া। আৰু এইফালে আমাৰ কাৰিকৰ, আমাৰ মামাৰ মামা, মামা আৰু মামী, আৰু মামাৰ মামী। আৰু এইফালে জুই ওচৰ আমি চবেই বহি লেকচাৰ শুনি আছোঁ, মানে চবেই কৈ আছোঁ আগৰ দিনৰ কথাবোৰ। আৰু এইফালে আকৌ আমাৰ সৰু ভণ্টিয়ে ভেজ খায়, মাছ মাংস নাখায়। আৰু এই পোৱালীজনী আমাৰ মামাৰ ছোৱালীজনীও ভেজ খায়, গতিকে তাহাঁত দুজনীকে পনীৰে আগতীয়াকৈ দি দিলে। আৰু এইফালে দেখিছেনে লেকচাৰ শেষেই হোৱা নাই, মানে পেহী আইতাহঁতৰ ফেমিলিটো আহিলে, আইতা মামা মামী চব আহিলে, সেইকাৰণে আকৌ লেকচাৰ ষ্টাৰ্ট। আৰু এইফালে আমি অৱশেষত বহি দিলোঁ, জল্দি খাই বৈ ঘৰলৈ যাওঁ। ইমানকেইটা যে আইটেম আছিলে নহয়। এইয়া হৈছে মোৰ ডাঙৰ ককা, আৰু এইফালে হৈছে আইতা মা, এইফালে পেহী আইতা, এইফালে ককা মানে মোৰ মামীৰ দেউতাক, এইফালে সৰু ককা, আৰু এয়া মোৰ ডাঙৰ মামা, মানে একদম চবতকৈ ডাঙৰ মামা। বাই 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 দেই।
জানমা দাদা মা বাই এইফালে আইতাৰ ষ্টপ মনে মনে দি পঠিয়াই আছে আৰু খাই বৈ লাহেকৈ ওলাই দিলোঁ কাৰণ ঘৰ পাবগৈ লাগিব সোনকালে গৈ আৰু এইফালে ভটিয়াপাৰ পালোহি আৰু বেছিকণ নাই মই পিছে ঘৰ অহা এসপ্তাহমানেই হ'ল মানে ভিডিঅ'খিনি যিখিনি আপোনালোকক দেখালোঁ এসপ্তাহৰ আগৰে এই যে এডিট কৰা এলাহতে আপলোডেই কৰা হোৱা নাছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে আপুনি যদি মোৰ চেনেলটোৰ প্ৰথম ভিউৱাৰ্ছ তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেন্তে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই